हेलो बंधुসকল মোৰ নাম সুমন আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল আজি মই ভিডিঅ'টো শিকাবলৈ আছো আপুনি কেনেকৈ কোভিড ভ্যাকচিন অনলাইন এপ্লাই কৰিব। তো গোটেইখিনি শিকাবলৈ চেষ্টা কৰিছো, ভিডিঅ'টো শেষলৈকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধুসকল ফাৰ্ষ্ট আপুনি যাব লাগিব গুগল ক্ৰমত। গুগল ক্ৰমত আপুনি ইয়াতে সাৰ্চ কৰিব লাগিব kowin.gov.in। এই লিংকটো মই আপোনাৰ ডিসক্ৰিপশনত দি দিম, তাৰ পৰা আপুনি ডাইৰেক্ট এই সাইটটো যাব পাৰিব। গৈ আপুনি ওপৰত দেখা পাইছে ৰেজিষ্টাৰ সাইন ইন ইয়োৰসেল্ফ, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফোন নাম্বাৰটো দি দিব ইয়াতে, তাৰ আপোনাৰ এটা OTP যাব কিন্তু দেই। আপোনাৰ মোৰ এটা OTP যাব, সেই OTPটো ইয়াতে দিলে হ'ল। মই OTPটো ইয়াতে পেষ্ট কৰি দিছোঁ, তাৰপিছত ভেৰিফাই কৰিম। এইটো ভেৰিফাই হৈ গ'ল। এতিয়া ইয়াতে আছে আপোনাৰ ৰেজিষ্টাৰ মেম্বাৰ, ইয়াতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে ফটো ID প্ৰুফ খুজিছে, ফটো ID প্ৰুফ আপুনি কি দিব? মই আধাৰ কাৰ্ড দিম। তাৰপিছত আধাৰ নাম্বাৰটো খুজিছে, আপুনি আধাৰ নাম্বাৰটো দি দিম মই এতিয়া। আধাৰ কাৰ্ডত নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ ইয়াতে নামটো দিব যিটো আধাৰ কাৰ্ডত লিখা আছে। তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো যি আধাৰ কাৰ্ডত লিখা আছে সেইমতে দিব। ডেট অফ বাৰ্থ মানে অনলি আপোনাৰ ইয়াৰটো দিলে হ'ল, গোটেইটো নালাগে। ই আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। তো দেখা পালে মোৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া আমি ইয়াতে আপুনি ক'ত ভেকচিনটো ল'ব সেইটো জানিবৰ কাৰণে ইয়াতে আমি চিডিউলত ক্লিক কৰিব লাগিব। এতিয়া বৰ্তমান ফুল হৈ আছে, তথাপিও আপুনি চাই লওক যে আপোনাৰ ওচৰত কোনটো আপোনাৰ ডিস্পেন্সাৰী আছে য'ত আপুনি ভেকচিন ল'ব পাৰিব। ইয়াত আপুনি চিডিউল নাওত ক্লিক কৰিলে আপুনি ইয়াতে দুটা অপশ্যন আছে। এটা আছে আপোনাৰ পিনক'ডৰ জৰিয়তেও চাব পাৰে বা আপুনি চাৰ্চ ডিষ্ট্ৰিক্ট বাই চাব পাৰে। মই এতিয়া চাৰ্চ ডিষ্ট্ৰিক্ট বাই চাম। ইয়াতে মই কামৰূপ মেট্ৰপলিটন কৰি দিলোঁ, কৰি চাৰ্চ কৰিলোঁ। এতিয়া আপুনি ইয়াতে দেখা পাব গোটেইকেইটাতে আপোনাৰ ফুল হৈ আছে, দেখা পাইছে ফুল হৈ আছে। এতিয়া যেতিয়া আপুনি চাই থাকিব লাগিব, যেতিয়া আপোনাৰ খালী থাকে সেইটোতে আপুনি ক্লিক কৰি আপুনি তাত এপইণ্টমেণ্টটো ল'ব লাগিব। তো এইটো আপুনি মন কৰিব লাগিব। আপুনি এবাৰ এই ৰেজিষ্টাৰ কৰাৰ পিছত ডেইলি এবাৰ চেক কৰি থাকিব, য'ত আপোনাৰ খালী থাকে তাতে বুক কৰি কিনে আপুনি ভেকচিনটো ল'ব যাব লাগিব। এনেকৈ এতিয়া গোটেইখিনিতে আপোনাৰ ফুলেই আছে, ময়ো কৰিব নোৱাৰোঁ, এতিয়া ফুল হৈ আছে। তো ময়ো এনেকৈ কালি এবাৰ চাম, পৰহি এবাৰ চাম, এনেকৈ চাই থাকিম। যেতিয়া খালী পাওঁ তেতিয়াই মই আপোনাৰ ইয়াতে ডিস্পেন্সাৰীখনত বুক কৰি ল'ম মোৰ ভেকচিনটোৰ কাৰণে। তো বন্ধুসকল আশা কৰি ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পাইছে তেতিয়া লাইক কৰি দিব, কমেণ্ট কৰি আপোনালোকৰ মতামতখিনি জনাব আৰু ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো অলপমান গ্ৰ' কৰিব। আজিলৈ আহিছোঁ।